নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখুৱাবলৈ লৈছোঁ মোৰ ঘৰখনি। মই কষ্টৰ উপাৰ্জনেৰে তৈয়াৰ কৰা ঘৰটো কেনেকৈনো বনাইছোঁ বলক তেনেহ'লে চাওঁ। এয়া আমি বাগিচাৰ পৰা আৰম্ভ কৰিছোঁ। এইখন আমাৰ ফুলনি বাগিচা। তাৰপাছত এইফালে ফুল চুল অলপ ৰুবলৈ চেষ্টা কৰিছোঁ। এয়া 9 বাজি ফুল, আজি ফুলা নাই। এইডাল কি ফুল মই নামটো নাজানো। এইডাল তুলসী। মন্দিৰ, এইটো আমাৰ মন্দিৰ। তাৰপিছত এইফালে কৰিডৰ। এইটো আমাৰ ড্ৰয়িং ৰুম। এয়া ইনভাৰ্টাৰ, টিভি। এইটো বেডৰুম। আমাৰ দেউতাই শুই আছে কুম্ভকৰ্ণ নিদ্ৰাত। সাৰ পাই উঠিলে। ইয়াত আমি ৰঙালাও চঙালাও থৈ দিওঁ সামগ্ৰীবিলাক। এইফালে চাউল আছে, বস্তু, নানা ৰকমৰ বস্তু আছে। এইটো হৈছে আমাৰ আৰু বেডৰুম। এইটো এটা বেডৰুম। এয়া বেডিং পত্ৰ বান্ধি থৈছোঁ। গ্ৰীষ্ম বন্ধৰ পিছত 2-এদিনতে যাম কৰ্মস্থলীলৈ। বেডিং ৰেডি। মৰমৰ ঘৰখনি এৰি যাব লাগিব। এয়া হৈছে আমাৰ কিটচেন। এয়া আমাৰ ডাইনিং টেবুল। এয়া ৰানিং ৱাটাৰৰ ব্যৱস্থা। এইফালে আহক। এইফালে ব্ৰেচিন। ইয়াত মুখ চুখ হাত চাত ধোৱা হয়, ব্ৰাছ চাছ কৰা হয়। এয়া পানী। এইফালে একেলগে আছে লেট্ৰিন, বাথৰুম, ইউৰিনেল। এইফালে আহা। এইটো এটা লেট্ৰিন। এইটো ইউৰিনেল। এইটো বাথৰুম। এইটো দ্বিতীয় এটা লেট্ৰিন। এইফালে লেট্ৰিন, এইফালে বাথৰুম। এয়া আপোনাৰ ধুনীয়া শাৱাৰ লগোৱা আছে। আপোনালোকে গা ধুব আহিব নিশ্চয়। ঠাণ্ডা ঠাণ্ডা পানী। তাৰপাছত এইফালে মাটিৰ পাকঘৰ। এইটো যেতিয়া তেতিয়া ব্যৱহাৰ কৰা নহয়।
মাজে সময়ে ব্যৱহাৰ কৰা হয়। এইটো জুইত ভাত বনোৱা হয়। তাৰ পাছত এইফালে বাৰীৰ ফালে যোৱা, পথাৰৰ ফালে যোৱা, এইটো বাট, এইটো গোহালি। তাৰ ভাইটিৰ ঘৰটো দেখুওৱা নহ'ল। এইটো ভাইটিৰ ঘৰ। এইটো ভাইটিৰ ঘৰ, তাত মা থাকে। আলিবাটটো দেখুৱাই দিয়ে এবাৰ। এইটো আলিবাট। এইটো সন্মুখতে মৌজাদাৰৰ কাৰ্যালয়। এইটো আমাৰ খুৰাহঁতৰ ঘৰ। এইটো খুৰাহঁতৰ ঘৰ। ঠিক আছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আপোনালোকে কমেণ্ট কৰি জনাব। যিমান পাৰি চেষ্টা কৰিছোঁ। ঘৰটোত বাৰু হ'লে কালাৰ কৰিব বাকী আছে, কিছু কাম বাকী আছে। গতিকে আজিলৈ সমাপ্ত কৰিছোঁ। বাই বাই।